নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটি মিনি ব্লগ আগবঢ়াইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ দৰং জিলাৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে। আমাৰ বিদ্যালয়তো গুণোৎসৱ চলি আছে। 4 তাৰিখে আমাৰ বিদ্যালয়ৰ স্বমূল্যায়ন হৈ গ'ল। 6 তাৰিখে আমাৰ বহী মূল্যায়ন আছে। উৎসৱ বুলি ক'লে মনটো বহুত ভাল লাগে। সেয়েহে আমি আমাৰ গুণোৎসৱত বিদ্যালয়খন ধুনীয়াকৈ সজাই পৰাই তুলি এক উৎসৱমুখী পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰিছোঁ। মোক এই ক্ষেত্ৰত সহযোগ কৰিছে মোৰ সহকৰ্মী, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, SMC সদস্যসকল, ৰান্ধনী দুগৰাকী, আমাৰ বিদ্যালয়ত অৱস্থিত অংগনাবাদী চেণ্টাৰৰ সহায়িকা সহকৰ্মী বাইদেউসকল, সকলোৱে আমি মিলিজুলি এক উৎসৱমুখী পৰিৱেশ গঢ় দিব চেষ্টা কৰিছোঁ। যিমান পাৰোঁ সজাবলৈ চেষ্টা কৰিছোঁ। যথেষ্টখিনি সজাইছোঁ আৰু বেলেগ কিবা কিবি কৰিছোঁ, কিন্তু সেইখিনি কামৰ ব্যস্ততাত ভিডিঅ' ল'ব পৰা নাই। মোৰ পৰৱৰ্তী ভিডিঅ'ত গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। কেনেকৈ সজাইছোঁ, ক'ত কি কৰিছোঁ, গোটেইখিনি সেইটো ভিডিঅ'ত থাকিব। আজিলৈ এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।